ভোক লাগিছে। ৰাতিপুৱাৰ অলপমান চাহ খোৱাৰ মজাই বেলেগ। খাই ল'ব হল মাৰি দেখি পালোঁ এতিয়া জাষ্ট নাও। আজিহে কলেজত যাব ওলাইছোঁ, দেৰি হ'ল। একচুৱেলি গোৱালপাৰাত যাবৰ কাৰণে এতিয়া ষ্টেচনৰ পৰাই যোৱা হয়। বঙাইগাঁৱৰ পৰা আহে বাছগিলান আৰু ইটাৰ পৰাই একদম টাইম হিচাপে যাব পৰা যায় আৰু। আমাৰ এইফালে গাড়ী ভাড়া 10 টাকা লয় মাত্ৰ বাছত, আৰু টেম্পু বা পিলপিলি এইগিলা ন 30 টাকা, 20 টাকা আৰু 30 টাকা মেক্সিমাম, আৰু স্কুল ড্ৰেছতো পাই 10 টাকাই। কালি 15 আগষ্ট আৰু আজিৰ পৰা একদম পটকা। আৰু এতিয়া আছোঁ ট্ৰেন্সপৰ্টত আহি পালোঁ। গোৱালপাৰা ট্ৰেন্সপৰ্ট এইখিনি মেইন বাজাৰ হয়। আমি কলেজত ইয়াতে নামো হয়। বেগ নাই, বেগ ল'ব আহিছোঁ এতিয়া। সেইকাৰণে ভাল ভাল পটকা আছে ইয়াত দোকানত, লাগিলে বাইকতো লোৱা যায় আৰু চব বস্তুতে পোৱা যায়। আৰু এইফালে চলাও আছে, চাব পাৰে। ৱাও, সাইজ 34 সৰু চলিৰ। ইয়াৰ বেগখনৰ ৰেট 99 ৰুপিজ। একচুৱেলি এইখন বাইক মাত্ৰ 500 টকাত পোৱা যায়। তো ক'ৰবাত লৈ যাই আছে আমাক। এইখানহে ডাঙৰ ষ্ট'ৰ। আর বেলেগ বেলেগ মডেল নাই স্যার, অলপ ব্লেক কালার বেলেগ কালার ভাল বেগ মানে বিচাৰি নাপাব আছোঁ আমি। ইমান সৰু সৰু দি পেলাইছে, একদম পচন্দ নালাগা। কলেজত NCC চলি আছে, মানে কালি লাগিব না, কালি কিন্তু মজা লাগিব না। আৰু 14 আগষ্ট NCC চলি আছে, কালি লাগিব। আৰু এইফালে কেণ্টিন কলেজত গোপেনহঁত খাব গৈছে। ভোকে লাগিল নেকি? ভোক লাগিছে, তুমি লাগিব না? ভোকে লাগছে বোলে, ইমান নাম মাত্ৰ আহিল কালি। भाई साहब, एक अलग ही जोश है। जोश देख सा, जोश जोश काली লাগিব না এই জোশটো। কিয় আইছি অত্যাচাৰ কৰিবা? কিয় আইছি অত্যাচাৰ কৰিবা? এতিয়া 1 নম্বৰ বান্দৰ একটাৰ পিছতে আছে আমাৰ ভাই লোক। আজিহে আহিলোঁ কলেজত, আৰু আহিয়ে মানে এইফালে যাব কলেজ। অত্যাচাৰ আৰু আহিয়ে অত্যাচাৰ। সুইমিং পুলো আছে কলেজত, কিন্তু গাঁৱত ধুব পৰা নাযায়, ডুবি দে। কলেজত আৰু এটা হোষ্টেলছ, আৰু এইফালে দিয়ে এটা বিল্ডিং। মাছ লাগি আছে যে কিবা এটা প্ৰগ্ৰাম হ'ব। কি প্ৰগ্ৰাম আছে এইটো? এইটো ৰাভা প্ৰগ্ৰাম হ'ব চাগে। আচ্ছা, মানে সেই বস্তুটো কোনদিন হ'ব? 18 আগষ্ট 6টা PM ষ্টাৰ্ট হ'ব।